हेलो एवरीवन नमस्कार কি খবৰ সকলোৰে ভালে আছে নে বৰ্তমান মই ভালে আছো আৰু আশা কৰিছো আপোনালোকেও সকলোৱে ভালে কুশলে আছে আজি অন্য এটা নতুন ভিডিঅলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটোত মই আজি আপোনালোকক মোৰ প্ৰেগনেন্সি জাৰ্নিটো বিষয়ে শেয়াৰ কৰিম লগতে কিছুমান প্ৰেগনেন্সি ৰিলেটেড হেল্থ টিপছ দিম যেহেতু ময়ো হেল্থৰ লগতে জড়িত এগৰাকী সেই কাৰণে ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো কিছুমান সৰু সৰু কিন্তু ইম্পৰ্টেন্ট কিছুমান কথা আশা কৰিছো আপোনালোকে মোৰ ভিডিওটোৰ পৰা অলপ হলে উপকৃত হ'ব বিশেষকৈ যিসকল নতুনকৈ মাতৃ হ'ব ওলাইছে বা অলৰেডি যিসকলে নতুনকৈ মাতৃ হৈছে সেইসকলৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিছো আশা কৰিছো আপোনালোকে চাই ভাল পাব গতিকে বলক ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল লাগিলে তেনহলে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব মোক এই ভিডিওটো বনাবলে বিশেষকৈ মোৰ ফ্ৰেণ্ডসকলে বেছিকৈ কৈ আছিলে বহুত কেইগৰাকী ফ্ৰেণ্ডে মোৰ আগৰ ডেলিভাৰী ব্লগটোতো কৈছিলে কমেন্ট কৰি আৰু পাৰ্সোনালিও কিছুমানে মেছেজ কৰি কৈছিলে গতিকে মই ভাবিলো শেয়াৰ কৰো বুলি জাৰ্নিটো ষ্টাৰ্ট কৰিব গলে মই এতিয়া 2022 চনৰ এপ্ৰিল মাহলৈ উভতি যাব লাগিব এপ্ৰিল মাহৰ 25 তাৰিখে মই ফাৰ্ষ্ট টেষ্ট কৰিছিলো আৰু তেতিয়া মই কনসেপ্ট কৰিছো বুলি গম পাইছিলো আসলতে মিস পিৰিয়ড হোৱাৰ মই 10 দিন মানৰ পিছতে টেষ্ট কৰিছিলো আৰু তেতিয়া প্ৰথম ইউৰিন টেষ্টত ৰিজাল্টটো নিগেটিভ আহিছিলে আৰু দুদিন মান টেষ্ট কৰাৰ পিছত ৰেগুলাৰলি দুদিন টেষ্ট কৰিলো তেতিয়া এডাল ফেইন লাইন ওলাইছিলে ফেইন লাইন মানে একদম হালকাকে ওলাই যেটো ধৰিব নোৱাৰি টেষ্ট কৰাৰ অলপ সময়ৰ পিছতহে লাইনটো ওলাই আৰু হেতু লাইন ইমানো ধৰিব নোৱাৰি বহুতে হয়তো এটো নিগেটিভ লাইন বুলিয়ে ভাবে গতিকে ময়ো নিগেটিভ লাইন বুলিয়ে ভাবিছিলো যেহেতু অলপমান নাৰ্ভাছনেসও আছিলে তাৰ পিছত 3 দিন মানৰ পিছত যেতিয়া আকৌ টেষ্ট কৰিলো তেতিয়া পজিটিভ ওলালে আৰু 5 নম্বৰ দিনাখন মই ডক্টৰৰ লগত কনসাল্ট কৰিলো আমাৰ মৰাণৰে এপোলো ক্লিনিকত যিজন ছাৰ বহে সেইজনৰ নাম হৈছে ডক্টৰ ডিজে সাহু ছাৰ আৰু তেখেতৰ তাতে মই দেখুৱালো আৰু এইখিনিতে মোৰ ভিডিওটোৰ পৰাই তেখেতলৈ বহুত বহুত ধন্যবাদ জনাইছো ছাৰ তেখেতে মোক বহুতখিনি হেল্প কৰিলে আৰু মানে মোৰ গোটেই জাৰ্নিটো তেখেতে একদম ধুনিয়াকে পাৰ কৰিলে গতিকে তেখেতলৈ মোৰ বহুত ধন্যবাদ থাকিল এতিয়া আহো মেইন পইণ্টলে ছাৰে যিখিনি টেবলেটছ ফলিক এসিড আইৰণ দিব লাগে সেইখিনি দিলে লগতে কিছুমান ব্লাড টেষ্ট কৰিবলৈ দিছিলে ব্লাড টেষ্টখিনি যেনেকে সুগাৰ টেষ্ট থাইৰয়েড টেষ্ট হিমোগ্লোবিন টেষ্ট তেনেকে কিছুমান টেষ্ট থাকে সেইখিনি কৰিব দিছিলে আৰু গোটেইখিনি মোৰ নৰ্মেল পালে ৰিপৰ্ট আৰু লগে লগে ছাৰে ক'লে যে 2 মাহৰ মূৰে মূৰে চেকআপত আহিবলৈ বুলি 2 মাহৰ মূৰে মূৰে মানে মোৰ যিটো হেল্থ চেকআপ কৰিবলৈ মাতে আৰু 2 মাহৰ মূৰে মূৰে মই গৈছিলোঁ প্ৰেগনেন্সি সিম্পটমছ বুলি ক'বলৈ গ'লে প্ৰেগনেন্সি টাইমত মোৰ যেতিয়া প্ৰথম 1.5 মাহ মান হৈছিলে তেতিয়া অলপ বমি ভাব যেটো নজিয়া বুলি কয় বমি ভাব হৈছিলে আৰু লগতে বমিটিং মানে 3-4 বাৰ মানে হৈছিলে খুব বেছি খালি ভাবটো আহি থাকে আৰু বিশেষকৈ যেতিয়া মই কিচেনৰ কিবা তেল মাৰিলে বা পাঁচফোৰণ দি যদি তেল মাৰে তেতিয়া গোন্ধটো বহুত দূৰৰ পৰা পাইছিলো সেই গোন্ধটো সহ্য কৰিব নোৱাৰিছিলো আৰু যিকোনো ধৰণৰ মছলা যদি ব্যৱহাৰ কৰে সেই বস্তুখিনি মানে সেই খাদ্যখিনি খাবলৈ মই অলপমান অসুবিধা পাইছিলো বিশেষকৈ গোন্ধটো মই অসুবিধা পাইছিলো আৰু তেতিয়া মই খুব মানে প্ৰচুৰ পৰিমাণে পানী খাইছিলো পানীটো প্ৰেগনেন্সি টাইমত পানী খাব লাগে গতিকে সেইখিনি সময়ত মই পানীয়ে খুব বেছি খাইছিলো আৰু খোৱাখিনি মানে মোৰ নৰ্মেল হেলদি ডায়েট খাইছিলো যিখিনি মানে সেউজীয়া শাক পাচলি থাকে সিজনেল ফুডছ বিলাক খাইছিলো ড্ৰাই ফ্ৰুটছ খাইছিলো এটা দুটা তেনেকে দিনটোত কাজু কিশমিশ খেজুৰ খাইছিলো লগতে তাল মিশ্ৰি খাইছিলো কেতিয়াবা এটুকুৰা আৰু যিখিনি মানে নৰ্মেল আমি আগৰ পৰাই খাওঁ ৰুটি ভাত ব্ৰেড সেইবিলাক খাইছিলো তাৰ পিছত মাছ মাংস সেইখিনি যিবোৰ মানে কাৰ্বোহাইড্ৰেট যুক্ত প্ৰটিন যুক্ত মিনাৰেলছ নিউট্ৰিয়েন্টছ থকা মানে সেইখিনি খাদ্য নৰ্মেলি আমি খাওঁ ন তেনেকৈ খাইছিলো এক্সট্ৰা একো খোৱা নাছিলো আৰু ফ্ৰুটছৰ ভিতৰত মই আপেল খাইছিলো কল খাইছিলো আৰু নাচপতি খাইছিলো তাৰ বাহিৰে মোৰ মানে সেইকেইটা বেছিকৈ খাবলৈ মন গৈছিলে গতিকে মই সেইকেইটাই খাইছিলো খুব বেছিকৈ মানে ফল মূল মই আগৰ পৰাই নাখাওঁ গতিকে হেতু টাইমতো মোৰ ইমান বেছি খাবলৈ মন যোৱা নাছিলে যিখিনি মন যায় সেইখিনিয়ে খাইছিলো গোটেই জাৰ্নিটোত 3টা ট্ৰাইমেষ্টাৰ থাকে যিকেইটা হৈছে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ ছেকেণ্ড ট্ৰাইমেষ্টাৰ আৰু থাৰ্ড ট্ৰাইমেষ্টাৰ গোটেইকেইটা ট্ৰাইমেষ্টাৰতে 3 মাহকে সময় থাকে ফাৰ্ষ্টত যেনেকৈ প্ৰথম 3 মাহ ফাৰ্ষ্টত পৰে ছেকেণ্ড ট্ৰাইমেষ্টাৰত যেনেকৈ 4, 5, 6 মাহ পৰে
আৰু থাৰ্ডটোত 7, 8, 9 গতিকে গোটেই ট্ৰাইমেষ্টাৰকেইটাতে মই ভাগ কৰি আপোনালোকৰ আগত ক'ম, তেতিয়া বুজিবলৈ অকণমান সুবিধা হ'ব। বাকী খোৱাখিনি গোটেইকেইটা ট্ৰাইমেষ্টাৰতে একেই দেই, মানে এনেকুৱা নহয় যে চব ট্ৰাইমেষ্টাৰতে বেলেগ বেলেগকৈ খাম প্ৰত্যেকটো মাহতে, তেনেকুৱা নহয়। কিন্তু মানে ভাগ কৰি কৈছোঁ তেতিয়া বুজিবলৈ সুবিধা হ'ব যে। ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰৰ লাষ্টৰ ফালে এটা আল্ট্ৰাচাউণ্ড কৰিছিলোঁ, এন'মেলি স্কেন, সেইটো ছাৰে কৰিব দিছিলে। সেই স্কেনটোত মানে ধৰক আপুনি কিবা মাল্টিপল প্ৰেগনেঞ্চি আছে নেকি, বা বেবীৰ কিবা এবনৰ্মেলিটিছ আছে নেকি, বাৰ্থ ডিফেক্ট হ'ব পাৰে। চ' সেইখিনি চাবৰ কাৰণে এটা স্কেন কৰে, আৰু তাত লগতে এটা ডাবল মাৰ্কাৰ টেষ্ট বুলি কয়, ব্লাড টেষ্ট কৰে। তো সেইটো কৰে, সেইখিনি কৰিছিলে ছাৰে, কৰিব দিছিলে। আৰু এতিয়া মই ছেকেণ্ড ট্ৰাইমেষ্টাৰলৈ যাম। ছেকেণ্ড ট্ৰাইমেষ্টাৰতো ঠিক তেনেকৈ খোৱা বোৱাখিনি একেই। এক্সট্ৰা ফুড বুলি ক'বলৈ গ'লে আমি এক্সট্ৰা বেবীটোৰ কাৰণে বুলি যে কিছুমানে কয়, সেইটো ভুল ধাৰণা। আমি মাকৰ কাৰণেই খাব লাগে এক্সট্ৰা, মানে 300-400 মান কেলৰি এক্সট্ৰা খাব লাগে, মানে বডিটোৱে যিমানখিনি বিচাৰে সিমানখিনিয়ে খাব লাগে। আৰু মই এনেকৈ খাইছিলোঁ ভাগ কৰি মানে কমকৈ খাওঁ, দিনটোত লাগে 4-5 বাৰ খাওঁ, কমকৈ খাওঁ, এনেকৈ মানে ভাগ কৰি লৈছিলোঁ। আৰু তেতিয়া মানে মোৰ খুব বেছি ভাগৰ লাগে, টোপনি ধৰে, অলপ দুৰ্বল লাগে গাটো, যিখিনি মানে নৰ্মেল আৰু চিমটমছ। সেই তেনেকৈ লাগিলে কিতাপ পঢ়িবলৈ লওঁ, কেতিয়াবা কিতাপ পঢ়োঁতে টোপনিয়ে ধৰে, মানে কিতাপ পঢ়িবই নোৱাৰোঁ, অলপমান পঢ়িলে টোপনি ধৰে। কিন্তু টোপনি ধৰিলেও বাৰু শুই নাথাকোঁ, মানে খোজকাঢ়ি থাকোঁ, মাজে মাজে কিবা কিবি মোৰ নিজৰ যিখিনি কাম, দৈনন্দিন কাম, সেইখিনি কৰি থাকোঁ। মানে ফিজিকেলি মানে ফিটে থাকোঁ, একো বেছি ঢিলা হৈ নিদিওঁ মানে মানুহজনী। তো তেনেকৈ টাইমটো পাৰ কৰিলোঁ। আৰু তাৰপিছত যেতিয়া মানে মোৰ অলপ গাটো বেছি বেয়া লাগে, তেতিয়া কিজানি প্ৰেছাৰটো আপ ডাউন হ'ব পাৰে ন সেইটো টাইমত। সেইখিনি চেক কৰিবৰ কাৰণে জেনেৰেল হেল্থ চেকআপ কিন্তু মই কৰিছিলোঁ, যেনেকৈ ব্লাড প্ৰেছাৰ, টেম্পাৰেচাৰ, ৱেইট, সেইখিনি মানে মই সেই আৰু ওচৰৰ যে চাব চেণ্টাৰ আছে যে তাতে মাজে মাজে চেক কৰিছিলোঁগৈ। যেতিয়া গাটো বেছি দুৰ্বল লাগে, মূৰ ঘূৰোৱা নিচিনা লাগে, বা মোৰ নিজৰে যদি লাগে প্ৰেছাৰটো কিবা ল' হৈছে নেকি বা হাই হৈছে নেকি, তেতিয়া মই চেক কৰোঁ। সেইখিনি সময়ত মই আৰু এটা বস্তু খাইছিলোঁ, সেইটো হৈছে গজালি ওলোৱা বুট মগু, স্প্ৰাউটছ যিটো। গজালি ওলোৱা বুট মগু মানে বহুতখিনি মানে ভাল, কাৰণ গজালি ওলোৱা বুট মগুখিনিৰ পৰা ভিটামিন পোৱা যায়, ভিটামিন A, C পোৱা যায়, আৰু লগতে স্কিন ভালে থাকে, আৰু বহুতখিনি ক্ষেত্ৰত মানে স্প্ৰাউটছটো বহুত ভাল। গতিকে সেইখিনিও মই খাইছিলোঁ, কিন্তু বহুত বেছি পৰিমাণে খোৱা নাই, অলপকৈ খাওঁ যিকোনো বস্তু। খোৱা নাই বুলি ক'বলৈ গ'লে মই অমিতা খোৱা নাছিলোঁ, আৰু লগতে আনাৰস খোৱা নাছিলোঁ, যিকেইটা মানা কৰে খাবলৈ। আচলতে অমিতাটো খাৰজাতীয় বস্তু, গতিকে সেইকাৰণে মানা কৰে, আৰু আনাৰসতো খাৰ আছে সেইকাৰণে মানা কৰে। কিন্তু 3-4 মাহমানৰ পিছৰ পৰা মই অলপ খাওঁ, কেতিয়াবা দাইলত দিয়ে যে, তেতিয়া অমিতা খোৱা হয়। ইমানো মানে এভইড কৰা নাছিলোঁ, কিন্তু পৰাপক্ষত মানে প্ৰথম কিমাহত খাব নালাগে বুলি কয়, গতিকে খোৱা নাছিলোঁ প্ৰথম কিমাহত। আৰু তেতিয়া মই গান শুনিছিলোঁ বেছিকৈ, কিতাপ বাৰু খুব কমেই পঢ়া হ'ল, কিতাপ পঢ়িবলৈ লওঁতে টোপনি ধৰে, ক'লোৱেই নহয়। সেয়া আৰু গান শুনিছিলোঁ, ভাল কিবা চাইছিলোঁ, বা ভাগৱত পঢ়া মোবাইলতে দিয়ে, ভাগৱত চাইছিলোঁ। এতিয়া সেই ছেকেণ্ড ট্ৰাইমেষ্টাৰটো তেনেকৈ গ'ল নহয়। ছেকেণ্ড ট্ৰাইমেষ্টাৰৰ লাষ্টৰ ফালে আকৌ এটা আল্ট্ৰাচাউণ্ড কৰিলোঁ, মানে 6 মাহত এটা আল্ট্ৰাচাউণ্ড কৰিলোঁ, আৰু প্ৰথম যেতিয়া 1.5 মাহত এটা কৰিছিলোঁ, তাৰপিছত 6 মাহত এটা আল্ট্ৰাচাউণ্ড কৰিলোঁ। আৰু এতিয়া আহিছোঁ থাৰ্ড ট্ৰাইমেষ্টাৰলৈ। থাৰ্ড ট্ৰাইমেষ্টাৰত মানে কি হয়, বেছিকৈ মানে মোৰ কঁকাল বিষ হৈছিলে আৰু ভৰি বিষ হৈছিলে। যিহেতু আমি প্ৰেগনেণ্ট থাকোঁতে ষ্টেপ আপ ডাউন কৰাটো খুব ৰিস্কি হয়, গতিকে সেইটো টাইমত ষ্টেপ আপ ডাউন নকৰাই ভাল। সমান জেগাত খোজকাঢ়িব লাগে, তেতিয়া এক্সাৰচাইজো হয়, ভাল হয়। কিন্তু মানে ষ্টেপত আপ ডাউন কৰিলে বেবীয়েও কষ্ট পায়, গতিকে ষ্টেপত আপ ডাউন কৰিব নালাগে। কিন্তু মোৰ ক্ষেত্ৰত মানে মই ষ্টেপ আপ ডাউন কৰিব লগা হৈছিলে, কিন্তু লাষ্ট মানে 6 মাহমানৰ পৰাহে মই ষ্টেপ আপ ডাউন কৰিবলৈ একেবাৰে বাদ দিছিলোঁ, আৰু ঘৰৰ মানুহো মানে তেতিয়া মানা কৰিলে ষ্টেপ আপ ডাউন কৰিবলৈ। মানে মই বিশেষকৈ তেতিয়া মই নিজৰ ক্ষেত্ৰত কষ্ট পাইছিলোঁ, সেইকাৰণে। আৰু তেতিয়া ৱেইটটোও বাঢ়ি গৈছিলে, একেবাৰে লাষ্টৰ ফালে মোৰতো ৱেইট 79 kg আছিলেগৈ লাষ্টত। তেতিয়া মানে ৱেইটটো যিহেতু বাঢ়ি যায়, আৰু মানে ভৰটো পৰে ন গাত, সেইকাৰণে মানে বেছি ভৰি বিষ হৈছিলে, কঁকাল বিষ হৈছিলে। তেতিয়া মই মানে ভালকৈ
ৰাতি আকৌ শুবও নোৱাৰোঁ ৰাতি মানে কি হয় পেচাবৰ ফ্ৰিকুৱেঞ্চিটো বাঢ়িছিলে ঘনে ঘনে মানে সঘনাই পেচাব কৰিব লাগে যিটো তেতিয়া মানে মই শুবও নোৱাৰোঁ ৰাতিও শুব নোৱাৰোঁ দিনতো মানে দিনততো ৰাতি হোৱাৰ নিচিনা নহয় সেইখিনি অসুবিধা হৈছিলে বৰ বিশেষ এটা একো বেছি গোটেই জাৰ্ণিটোত প্ৰব্লেম হোৱা নাছিলে সেইখিনি আৰু যিখিনি হ'ব লাগে সেইখিনি কিন্তু এটা মানে বিশেষকৈ কষ্ট পাইছিলোঁ কঁকাল বিষ আৰু ভৰি বিষটো কঁকাল বিষটো ইমান বেছি হৈছিলে নহয় তাৰমানে একদম কান্দি যাওঁগৈ কেতিয়াবা সেই কঁকাল বিষটোৰ কাৰণে মানে মই প্ৰব্লেম পালোঁ বিশেষকৈ আৰু ব্ৰেষ্টৰ কেয়াৰ লৈছিলোঁ গোটেই জাৰ্ণিটোত আৰু কিয় ল'ব লাগে সেইখিনি পাতিম বাৰু তো মোৰ গোটেই জাৰ্ণিটো ইমানখিনি আছিলে আৰু এতিয়া মই পাতিম আপোনালোকক কিছুমান লক্ষণ আৰু কিছুমান আমি মানে প্ৰেগনেঞ্চিৰ সময়খিনিত কিছুমান সৰু সৰু কথা বহুত মন কৰিবলগীয়া আৰু জানিবলগীয়া সেইখিনি কথাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰোঁ আহক প্ৰেগনেঞ্চিত ভ্ৰূণটোৱে যেতিয়া জৰায়ুত থিতাপি লয় তেতিয়া কি হয় এটা হৰম'ন নিগৰিত হয় এটা হৰম'ন ফৰ্ম হয় সেই হৰম'নটোৰ নাম হৈছে HCG হৰম'ন হিউমেন কৰিয়নিক গনাডোট্ৰপিন আৰু সেই হৰম'নটো বিটা HCG বুলি কয় সেই হৰম'নটোৱে মানে আগলৈ গৈ আৰু এটা হৰম'ন মানে ক্ৰিয়েট কৰে আৰু এটা হৰম'ন নিগৰিত হ'বলৈ মানে সহায় কৰে সেইটো হৰম'ন হৈছে প্ৰজেষ্টেৰন আমাৰ ডিউৰিং প্ৰেগনেঞ্চি এই হৰম'নকেইটাই মানে কি কৰে আমাক হয় যে লক্ষণ আহে যে প্ৰেগনেঞ্চি টাইমত সেই লক্ষণকেইটা অহাত মানে এই দুটা হৰম'নে কাম কৰে আৰু প্ৰেগনেঞ্চি হ'লে বা প্ৰেগনেঞ্চি হোৱাৰ আগত কিছুমান লক্ষণে দেখা দিয়ে সেই লক্ষণসমূহ হৈছে যেনেকৈ প্ৰথম চিমটমছটোৱে হৈছে মিছ পিৰিয়ড হোৱাৰ লগে লগে আমি এসপ্তাহ বা 10 দিনমানৰ পিছত আমি ইউৰিন টেষ্ট কৰিব লাগে ঘৰতে সেই টেষ্টটো কৰাৰ লগে লগে চাব লাগে যদি নিগেটিভ ওলায় বা মোৰ দৰে যদি ফেইন লাইন ওলায় তেতিয়া কেইদিনমান ৰৈ দিব লাগে আকৌ পিছত টেষ্ট কৰিব লাগে আৰু ইউৰিন টেষ্টটো সাধাৰণতে ৰাতিপুৱাৰ সময়খিনিত কৰিব লাগে যিহেতু ৰাতিপুৱাৰ সময়খিনিত HCG লেভেলটো মানে যিটো কৈছিলোঁ যে সেই হৰম'ন লেভেলটো অলপ হাই হৈ থাকে গতিকে তেতিয়া সঠিক ৰিজাল্টটো পোৱা যায় ব্ৰেষ্ট চেঞ্জেছ হ'ব মুড চুইংছ হ'ব পাৰে লছ অফ এপেটাইট আৰু খুব ভাগৰ লগা টোপনি ধৰা তেনেকুৱা ধৰণৰ যিখিনি লক্ষণ সেইখিনি হ'ব পাৰে মানে সেইখিনি লক্ষণ হোৱা দেখা যায় ব্ৰেষ্ট চেঞ্জেছ মানে ব্ৰেষ্টটো অলপ আগতকৈ ডাঙৰ হ'ব পাৰে নৰ্মেল ব্ৰেষ্টটোতকৈ অলপ ডাঙৰ হৈ আহে অলপ ফুলা বা টান হৈ অহা দেখা পোৱা যায় আৰু কেতিয়াবা নিপুল চ'ৰনেছ যেনেকৈ নিপুলটো মানে অলপমান ক'ৰবাত কাপোৰ এডোখৰ লাগিলেও বা হাতখন লাগিলেও চিৰিংকৈ মাৰি যায় মানে ঘপকৈ ধৰেগৈ যে মূৰত তেনেকুৱা হ'ব পাৰে ব্ৰেষ্টটোত খোচা বিন্ধা কৰাৰ নিচিনা কেতিয়াবা দেখা পোৱা যায় আৰু এৰিঅলাৰ পৰ্চনটো যিটো নিপুলৰ তলৰ পৰ্চনটো সেই এৰিঅলাখিনি অলপ ডাৰ্কাৰ হৈ যায় আগতকৈ মানে যদি ব্ৰাউনিছ কালাৰ হয় তেতিয়া অলপমান ব্লেকিছ কালাৰ টাইপৰ হৈ যায় সেইখিনি লক্ষণে দেখা পোৱা যায় লগতে মুড চুইংছ যেনেকৈ পটকৈ খং উঠে পটকৈ মনটো ভাল লাগে তেনেকুৱা হোৱা দেখা পোৱা যায় লছ অফ এপেটাইট মানে ভোক কমকৈ লাগে ভাগৰ লাগি থাকে টোপনি ধৰে তেনেকুৱা হয় আৰু কনষ্টিপেশ্যন হ'ব পাৰে লেট্ৰিন ক্লিয়াৰ নহয় মানে সেইটো সময়ত কি কয় প্ৰজেষ্টেৰন হৰম'নটোৱে মানে নাড়ীৰ চলাচল শক্তিটো অকণমান বাধা প্ৰদান কৰে গতিকে সেইটো সময়ত কনষ্টিপেশ্যন হোৱা খুব দেখা পোৱা যায় আৰু লগতে ইউৰিন পাছত প্ৰব্লেম হ'ব পাৰে মানে অলপমান জ্বলা পোৰা বাৰ্ণিং চেনচেশ্যন আহিব পাৰে সঘনাই পেচাব কৰিব লগা হ'ব পাৰে তাৰমানে সেইটো সময়ত যিহেতুকে জৰায়ুটোৱে আমাৰ ব্লাডাৰটোৰ ওপৰত প্ৰেছাৰ পৰে তাৰমানে তেতিয়া অলপ জৰায়ুটো ডাঙৰ হৈ আহে গতিকে মূত্ৰাশয়ত হেঁচা পৰে সেইটো কাৰণে সেইটো সময়ত পেচাবটো সঘনাই হোৱা দেখা পোৱা যায় এতিয়া আহোঁ প্ৰেগনেঞ্চি টাইমত কিছুমান ল'বলগীয়া সাৱধানতা বা কেয়াৰৰ বিষয়ে পাতিবলৈ কেয়াৰ বুলি ক'বলৈ গ'লে প্ৰথমতে আমি খুব বেছি নিজকে মেণ্টেলি বা ফিজিকেলি আৰু চাইক'লজিকেলি মানে ষ্ট্ৰং থাকিব লাগে আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে প্ৰেগনেঞ্চি সময়ত তাৰমানে তেতিয়া সেইটো সময়ত আমাৰ যিহেতু ইনফেকশ্যন হোৱা চান্সেছ থাকে পেচাবৰ ইনফেকশ্যন যেনেকৈ ইউটিআইটো মানে খুব মানে হোৱা দেখা পোৱা যায় দেই সেইটো সময়ত তো ইউটিআই মানে হৈছে ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন সেই ইনফেকশ্যনটো নহ'বৰ কাৰণে পানী খাই থাকিব লাগে প্ৰেগনেঞ্চি টাইমত কনষ্টিপেশ্যন নহ'বলৈও আমি পানী খাব লাগে
বেছিকৈ পেচাব হৈছে বুলি মানে পানী কমকৈ খাম সেইটো নহয়, পেচাবটো সেইটো হ'বই, সেইটো চিমটমছে হয়, যিহেতু সেইটো এটা লক্ষণেই হয় ন, সেইকাৰণে পেচাব বেছিকৈ হ'ব পাৰে বুলি পানী খোৱাটো কমাই দিব নালাগে, পানী খাই থাকিব লাগে। ডেইলি মানে মিনিমাম 7-8 গ্লাছ পানী খাব লাগে। মুড চুইংছ হ'ব পাৰে, মনটো কেতিয়াবা পটকৈ ভাল লগা বেয়া লগা সেইবোৰ থাকেই, এনেও আমাৰ ছোৱালী মানুহৰ মানে মুড চুইংছ হয়েই, গতিকে সেইখিনি সময়ত বিশেষকৈ নিজকে মানে খুব বেছি ষ্ট্ৰং কৰি ৰাখিব লাগে, মেণ্টেলি হওক ফিজিকেলি হওক। খুব ভাল ভাল কথা মনত পেলাব লাগে, ভাল কথা পাতিব লাগে, ভাল কাম কৰিব লাগে, কিতাপ পঢ়িব লাগে, ভাল মানে যিকোনো ভাল কাম কৰিব লাগে সেইখিনি সময়ত। তেতিয়া বিশেষকৈ যেতিয়াৰ পৰা মানে বেবীয়ে শুনা ষ্টাৰ্ট কৰে মাকৰ গৰ্ভত থাকোঁতে 4-5 মাহৰ মানৰ পৰা, সেইখিনি সময়ৰ পৰা মানে নিজকে নিজে বহুত কনচিয়াছ হ'ব লাগে সেইখিনি ক্ষেত্ৰত। আৰু আইৰণ, ফলিক এচিড ছাপ্লিমেণ্ট কেতিয়াও মিছ কৰিব নালাগে, ৰেগুলাৰ খাব লাগে। বিশেষকৈ ফলিক এচিডটোৱে মানে আমাৰ কিছুমান বেবীৰ নিউৰেল টিউব ডিফেক্ট বুলি কয়, নিউৰেল টিউব ডিফেক্ট হোৱাৰ চান্সেছ থাকে, গতিকে সেইখিনি প্ৰিভেণ্ট কৰিবৰ কাৰণে ফলিক এচিড ছাপ্লিমেণ্ট খুবেই প্ৰয়োজনীয়। নিউৰেল টিউব ডিফেক্ট মানে হৈছে জন্মগতভাৱে কিছুমান শিশুৰ বাৰ্থ ডিফেক্ট বুলি কয় এটা, সেইটো ব্ৰেইন টু স্পাইনেল কৰ্ড মানে কিছুমান প্ৰব্লেমছ এবনৰ্মেলিটিছ থাকিব পাৰে, গতিকে সেইখিনি প্ৰিভেণ্ট কৰিবলৈ কাৰণে ফলিক এচিড ছাপ্লিমেণ্ট দিয়ে। ব্ৰেষ্ট ছেল্ফ এক্সামিনেশ্যন খুব দৰকাৰী। ব্ৰেষ্ট ছেল্ফ এক্সামিনেশ্যন আমি এনেও কৰিব লাগে, নৰ্মেলিও কৰিব লাগে মাহত, কিন্তু প্ৰেগনেঞ্চি টাইমত মানে আমাৰ ব্ৰেষ্ট ছেল্ফ এক্সামিনেশ্যন কেনেকৈ কৰিব, সেইটো সময়ত ব্ৰেষ্টৰ কিবা লাম্প আছে নেকি, ব্ৰেষ্টত কিবা ধৰণৰ এবনৰ্মেলিটিছ পাইছে নেকি নিজে গম পাব, সেইখিনি নিজে ফিল কৰিব পাৰিব। সেইখিনি চাবৰ কাৰণে ব্ৰেষ্টটো নিজে চাব লাগে বা নিজে লাহে লাহেকৈ মাছাজ কৰিব লাগে। আৰু ব্ৰেষ্টটোক সদায় ক্লিন কৰি ৰাখিব লাগে। ব্ৰেষ্ট কেয়াৰটো মানে মষ্ট ইম্পৰ্টেণ্ট, কাৰণ প্ৰথম যেতিয়া আমি প্ৰেগনেণ্ট হওঁ তেতিয়া ব্ৰেষ্টটোৰ লগে লগে চেঞ্জ আহি যায়, আৰু লগতে শিশুৱে যিটো মানে মাকৰ গাখীৰ পাব সেইখিনিৰ কাৰণে ব্ৰেষ্টটোৱে প্ৰিপেয়াৰ কৰে, ব্ৰেষ্ট মিল্কৰ কাৰণে লগে লগে মানে প্ৰেগনেণ্ট হোৱাৰ লগে লগে ব্ৰেষ্টে গাখীৰৰ কাৰণে মানে প্ৰিপেয়াৰ কৰিবলৈ লয়। সেইকাৰণে সেইখিনি সময়ত ব্ৰেষ্টটো খুবেই মানে ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে। পৰিষ্কাৰ কৰিবলৈ কোনো ধৰণৰ চাবোন বা কিবা অইনমেণ্ট বা কিবা একো ধৰণৰ বস্তু লগাব নালাগে। কুহুমীয়া গৰম পানী লৈ ব্ৰেষ্টটোৰ চাৰিওফালে মানে চাৰ্কুলাৰ মোশ্যনত লাহে লাহেকৈ এনেকৈ মাছাজ কৰিব লাগে। আৰু তেতিয়া মানে কি হয়, লগতে নিপলটো ইনভাৰ্টেড নে ফ্লেট নে, ইনভাৰ্টেড নিপল মানে হৈছে ভিতৰলৈ সোমাই থকা, নৰ্মেল নিপলটো আমাৰ বাহিৰলৈ ওলাই থাকে, কিন্তু ইনভাৰ্টেড হ'লে ভিতৰলৈ সোমাই যোৱা, বা ফ্লেট নিপল থাকে। তো সেইখিনি নহ'বৰ কাৰণে নিজেই নিজৰ কেয়াৰ ঘৰতে ল'ব পাৰি। প্ৰথম যিখিনি গাখীৰ ওলায় সেইখিনি হৈছে কলষ্ট্ৰাম, সেইখিনি বেবীৰ কাৰণে খুবেই বেছি দৰকাৰী। সেইখিনিতে মানে বেবীয়ে গোটেই নিউট্ৰিশ্যনখিনি বা ইমিউন ছিষ্টেমটো লগতে ষ্ট্ৰং কৰে। সেইখিনি মিল্ক বেবীটোক প্ৰথমতে খুৱাব লাগে। নহ'লে মানে কি হয়, বহুত বেছি কমপ্লিকেশ্যনছ আহি পৰে ফিডিং দিয়াৰ টাইমত পিছলৈ, মানে বিশেষকৈ নতুনকৈ যিসকলে মাতৃ হৈছে সেইসকলৰ কাৰণে বেছি প্ৰব্লেমছ হৈ যায়। সেইকাৰণে মানে মন কৰিব লাগে। আৰু প্ৰেগনেঞ্চি টাইমত এক্সাৰচাইজ, বিশেষকৈ নৰ্মেল ডেলিভাৰীখিনিৰ কাৰণে এক্সাৰচাইজটো বহুত মানে এণ্টিনেটেল এক্সাৰচাইজ কয়, সেইখিনি অকণমান প্ৰয়োজন হয় বুলি ভাবোঁ, কাৰণ তেতিয়া মানে নিজৰ ৱেইটটো কণ্ট্ৰলত থাকে, প্লাছ নিজৰ মেণ্টেল ষ্টেটাছ ভাল থাকে, আৰু লগতে ফিজিকেলি ষ্ট্ৰং হয়। ৱেইটটো মানে অভাৰ ৱেইট হৈ যাবলৈ নিদিয়ে এক্সাৰচাইজটোৱে। লাইট কিছুমান এক্সাৰচাইজ থাকে সেইবোৰ কৰিব লাগে, যেনেকৈ ডিপ ব্ৰিথিং এক্সাৰচাইজ, লগতে খোজকঢ়াটো থাকেই। এগৰাকী মাতৃয়েতো দৈনন্দিন আমি যিখিনি কাম কৰোঁ সেইখিনি ৰেগুলাৰ কৰি থকাই হয়, আৰু য়োগা কৰিব পাৰে। এণ্টিনেটেল এক্সাৰচাইজৰ মেইন পাৰ্পজটোৱে হৈছে মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং থকা, লগতে যিবোৰ আমাৰ অভাৰ ৱেইট হয় সেইবোৰ প্ৰিভেণ্ট কৰিবলৈ, বেক পেইন হয়, হিপ পেইন হয়, জইণ্ট পেইন হয়, মানে কিছুমান ডিছকমফৰ্ট থাকে, সেইখিনি নোহোৱা হ'বৰ কাৰণে এক্সাৰচাইজটোৱে বিশেষভাৱে প্ৰাধান্য দিয়ে। আৰু সিমানখিনিয়ে, যিখিনি মানে বেছি ইম্পৰ্টেণ্ট সেইখিনিয়ে আৰু ডিটেইলছত ক'বলৈ চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম।
যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই সেইসকলে চাবগে পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু মোৰ চি ছেকশ্যন ডেলিভাৰী হৈছিলে ভিডিঅ'টো দিয়া আছে লগতে যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পালে এইটো ভিডিঅ' সেইসকলে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই নতুনকৈ যিসকলে চাই আছে আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকে যদি কিবা এই ভিডিঅ'টোৰ সম্পৰ্কত কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব পাৰিব ভাল হ'লেও বা কিবা জানিবলগীয়া থাকিলেও এটা কমেণ্ট নিশ্চয়কৈ কৰিবচোন দেই তেতিয়া মানে এনেই ভাল লাগে আৰু কমেণ্ট কৰিলে বাকী আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই